কৰিবলৈ বিচাৰিছো যোৱা 6-7 মাহৰ পৰা চলি আছে গৌৰৱ গগৈ কোৰ্ট খেলিব মই সুধিবলৈ বিচাৰিছো আপোনালোকৰ কৰিমগঞ্জৰ প্ৰাৰ্থী ঠিক হ'ল নেকি গুৱাহাটী প্ৰাৰ্থী ঠিক হ'ল নেকি নগাঁও প্ৰাৰ্থী ঠিক হ'ল নেকি যোৰহাট প্ৰাৰ্থী ঠিক হ'ল নেকি মংগলদৈ প্ৰাৰ্থী ঠিক হ'ল নেকি নাই হোৱা মানে গোটেই বিজেপি গোটেই তেওঁলোকৰ ধ্যান গোটেই তেওঁলোকৰ চকু এতিয়া মোৰ ওপৰত আহক অনাগত লোকসভা নিৰ্বাচন লৈ মই তেওঁলোকৰ ৰণৰ লৈ মই স্বাগতম জনাইছো চ্যালেঞ্জ দিছো আৰু শেষত গৈ ওলাই আহিম অসমৰ ৰাইজৰ আশীৰ্বাদ অসমৰ ৰাইজৰ দুৱা পোৱা পিছত কংগ্ৰেছ দল ওলাই আহিব মই চ্যালেঞ্জ দিছো কিন্তু আমাক কাম কৰিব লাগিব মাত্ৰ বিজেপি দলটোক সমালোচনা কৰিলে নহব ৰাইজৰ মাজত সোমাব লাগিব মাত্ৰ নিজৰ মাজত আবদ্ধ হৈ থাকিলে নহব নৱ প্ৰজন্মৰ মাজত সোমাব লাগিব যুৱক যুৱতীসকলৰ মাজত সোমাব লাগিব ৰাইজক সজাগ সচেতন কৰিব লাগিব যে আজিৰ পৰা যে 1.5 মাহ পিছত লোকসভা নিৰ্বাচন যে হ'ব সেই নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা কৰিমগঞ্জ এটা হট সিট হৈ আছে কৰিমগঞ্জ লোকসভা সিট এটা হট সিট হৈ আছে আৰু সেই কাৰণে বিজেপিয়ে গম পায় যে সন্মুখৰে যদি আমালোকৰ যুঁজে এতিয়া কংগ্ৰেছ দলক পৰাজিত কৰিব নোৱাৰে আৰু সেই কাৰণে এতিয়া কংগ্ৰেছ দলটোক পিছফালৰ পৰা ডেগাৰ মাৰিবলৈ চেষ্টা কৰি আছে আৰু সেই ডেগাৰ দায়িত্বটো কাক দিছে সেই ডেগাৰ মাৰাৰ দায়িত্ব দিছে এই তলাচাবি দল এই তলাচাবি দলটোক দায়িত্ব দিছে